নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ঘৰতে কেনেকৈ হোটেলৰ নিচিনা দৈ বনাব পাৰে। তাকে মই প্ৰায় বনাই থাকোঁ আৰু আজি অকণমান বনাব লৈছোঁ। তাৰমানে মোৰ আগৰ বনোৱা শেষ হৈছে, সৰু পেকেট এটা আছিলে তাকে বনাব লৈছোঁ আৰু তাকে শ্বেয়াৰ কৰিব লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। এয়া দেখিছে, প্ৰথমতে মই এটা সৰু আমুল তাজাৰ মিল্ক লৈ ল'লোঁ, যিটো গোল পেক হয় সেইটো লৈছোঁ। আপোনালোকে যিকোনো পেকেট ল'ব পাৰে, যিকোনো গাখীৰ ল'ব পাৰে, যিকোনো গাখীৰ ল'ব পাৰিব। আৰু এয়া দেখিছেনে, মই গাখীৰখিনি প্ৰথমতে গৰম কৰি লৈছোঁ। আচলতে সৰু পেকেট বনাইছোঁ, গাখীৰ নাছিলে, সৰু পেকেট এটাই আছিলে, সেইটো কাৰণে মই এটা সৰু পেকেট লৈ লৈছোঁ। আৰু এইখিনি দেখিছে ধুনীয়াকৈ মই এতিয়া গৰম হ'বলৈ দিম। আৰু আপোনালোকে লচ্ছি খায়নে বাৰু? দৈৰ পৰা যে যিটো লচ্ছি বনায়, যিসকলে খাই জানেই, যিসকলে নাজানে বা নাই খোৱা খাই চাবচোন, ঘৰতে বনোৱা দৈ লচ্ছি। আৰু তাৰো মই লচ্ছি কেনেকৈ বনাওঁ আৰু কেনেকৈ খাওঁ তাৰো ভিডিঅ'টো লৈ আহিছোঁ মই আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই দৈখিনি বনাবলৈ এতিয়া মই ৰাতি বনাইছোঁ আৰু ৰাতিটোৰ ভিতৰতে দৈখিনি হৈ যাব। যিহেতু গৰম দিন হয়, গৰম দিনত এটা ৰাতিটোৰ ভিতৰতে দৈ হৈ যায়, কিন্তু ঠাণ্ডা দিনত দুদিনমান লাগে, দুদিন পূৰা লাগি যায়। ঘৰটো যিহেতু ঠাণ্ডা আৰু গৰম জেগাত যদি হয় তেতিয়া ৰাতিটোৰ ভিতৰতে হৈ যায়, 5-6 ঘণ্টাৰ ভিতৰতে। তাৰপাছতে এয়া দেখিছে মই দিছোঁ কনডেন্স মিল্ক। কনডেন্স মিল্কটো এইটো অপশ্যনেল হয়, নিদিলেও আপত্তি নাই, খালি মই দিছোঁ, মোৰ ওচৰত আছে কাৰণে দিছোঁ। যদি আপোনালোকৰ ওচৰত থাকে তেনেহ'লে দিব পাৰে, তেতিয়া কি হয় দৈখিনি আৰু অকণমান ধুনীয়া সোৱাদ হয়, সেইটো কাৰণে দিছোঁ। আৰু যদি কনডেন্স মিল্ক নিদিয়ে আপোনালোকে, তেতিয়া আপোনালোকে চেনি ব্যৱহাৰ কৰিব। চেনি আপোনালোকে যিমানটো সোৱাদত খায়, যিমানখিনি আপোনালোকে মিঠা দৈ খাব বিচাৰে, যেতিয়া কিমানখিনি মিঠা ভাল পায় সিমানখিনি প্ৰয়োজন অনুসৰি আপোনালোকে চেনি ব্যৱহাৰ কৰিব পাৰিব। মই এয়া প্ৰায় 2 চামুচমান কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ। কনডেন্স মিল্কখিনি এনেও মিঠাই হয়, সেইটো কাৰণে দি দিলে ধুনীয়া এটা মিঠা হ'ব, গতিকে মই ইয়াত চেনি ব্যৱহাৰ নকৰোঁ। মই অকণমান গুড় ব্যৱহাৰ কৰিম। গুড় এইটো কাৰণে ব্যৱহাৰ কৰিম মানে দৈ কালাৰটো অকণমান ধুনীয়া গল্ডেন হয়, সেইটো কাৰণে দেখিবলৈ ভাল লাগে, সেইটো কাৰণে মই অকণমান গুড় ব্যৱহাৰ কৰিম। এয়া দেখিছে কনডেন্স মিল্কখিনি দি মই আকৌ উতলাই এই ধৰণে লৰাই আছিলোঁ চামুচ এখনে। আপোনালোকেও এই ধৰণে ধুনীয়াকৈ লৰাই থাকিব, তেতিয়া ধুনীয়াকৈ গাখীৰখিনিত মিহলি হৈ যায় আৰু দৈখিনিও তেতিয়া ধুনীয়া হ'ব। এয়া ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, এটা সুন্দৰ কমেণ্ট কৰিব, আৰু যদি শ্বেয়াৰ কৰিবলগীয়া ভিডিঅ' বুলি ভাবে শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুন সেইসকলে গম পাইছে, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। তাৰপাছতে এয়া দেখিছে মই অকণমান গুড় ব্যৱহাৰ কৰিছোঁ। গুড়টো নকৰিলেও আপত্তি নাছিলে, কিন্তু মই অকণমান মানে দৈটো কালাৰটো অকণমান চেঞ্জ হ'বৰ কাৰণে, অকণমান গল্ডেন হ'বৰ কাৰণে মই অকণমান গুড় ব্যৱহাৰ কৰিলোঁ। এয়া গুড়খিনি দিয়াৰ পাছতে মই দেখিছে, এয়া গুড়খিনি সম্পূৰ্ণ গলি যোৱাৰ পিছতে মই দি দিছোঁ এয়া পাউডাৰ মিল্ক। পাউডাৰ মিল্ক প্ৰায় মই 2 চামুচমান ব্যৱহাৰ কৰিছোঁ। গাখীৰ যিহেতু কম, সেইটো কাৰণে গাখীৰ পৰিমাণ যদি আপোনালোকে বেছি হয় তেতিয়া ধৰক 4-5 চামুচমান ব্যৱহাৰ কৰিব। মই গাখীৰ কম যিহেতু, সেইটো কাৰণে মই পাউডাৰ মিল্ক 2 চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু পাউডাৰ মিল্ক ব্যৱহাৰ কৰিলে গাখীৰখিনি ডাঠ হয়, দৈখিনি ডাঠ হয় আৰু ধুনীয়া হয়, সেইটো কাৰণে পাউডাৰ মিল্ক ব্যৱহাৰ কৰোঁ, আৰু আপোনালোকেও কৰিব। যদি গাখীৰৰ পৰিমাণটো বেছি হয় তেনেহ'লে অকণমান বেছিকৈ ব্যৱহাৰ কৰিব। যিহেতু মই গাখীৰ কম লৈছোঁ, সেইটো কাৰণে 2 চামুচ ব্যৱহাৰ কৰিছোঁ। এই ধৰণে পাউডাৰ মিল্কখিনি দি ধুনীয়াকৈ লৰাই মই 5 মিনিটমানৰ কাৰণে মই উতল আহিব দিলোঁ। আৰু এই ধৰণে এয়া দেখিছে, এয়া উতল আহিব দিলোঁ, আৰু এয়া দেখিছে কি ধুনীয়া এটা কালাৰ হৈছে। আৰু মই এটা টিফিন লৈছোঁ, যিটো আপোনালোকে যিকোনো পাত্ৰ ল'ব পাৰে, যাতে ঢাকোন থকা হ'ব লাগে, ঢাকোনখন অলপ টাইটকৈ লাগি থাকে। তাৰপাছতে মই এয়া টিফিন বাতিটোত উলিয়াই ল'লোঁ, আৰু এইখিনি গাখীৰ মই এটা ৰুম টেম্পাৰেচাৰলৈ আহিব দিম, যাতে গাখীৰখিনি বহুত গৰমো হৈ থাকিব নালাগে আৰু বহুত ঠাণ্ডাও হৈ যাব নালাগে, এটা ৰুম টেম্পাৰেচাৰলৈ আনি ল'ব লাগে। আৰু এয়া মই অলপ সময় থ'লোঁ। অলপ সময় থোৱাৰ পাছতে মই আগতে বনাই থোৱা দৈ, মোৰ ঘৰতে মই দৈ বনাওঁ বুলি কৈ আছোঁ, আগতে এয়া বনাই থোৱা দৈ, তাৰে অকণমান দৈ ল'লোঁ, এয়া সৰু চামুচেৰে অকণমান দৈ ল'লোঁ। লৈ পেলাই এই ধৰণে মই গাখীৰখিনিত মিলাই দিম, এই ধৰণে অকণমান লৰাই দিম।
লৰাই পেলাই মই এতিয়া এয়া দেখিছে ঢাকনখন লগাই দিলোঁ ঢাকনখন লগাই পেলাই ইয়াক এটা গৰম জেগাত থ'ব লাগিব গৰম জেগাত এতিয়া এয়া দেখিছে এখন মই ব্লেংকেট হয় এয়া ব্লেংকেটখনৰ মাজতে মই এতিয়া টিফিন বাতিটো থ'ম আৰু ধুনীয়াকৈ ব্লেংকেটখনে মেৰিয়াই দিম আচলতে দৈখিনি বনাবলৈ এটা একদম গৰম ঠাই হ'ব লাগে যিহেতু এতিয়া গৰম ঠাইটো নাই তেনেকৈ সেইটো কাৰণে ভাবিলোঁ মই এনেকৈ ব্লেংকেট এখনতে মেৰিয়াই থৈ দিলোঁ গোটেই ৰাতি থৈ দিলোঁ আৰু এয়া পিছদিনাখন মই আপোনালোকক দেখাইছোঁ এয়া চাওক পিছদিনাখন মানে কেতিয়া মই দেখাম এনেকুৱা ধৰণৰ লাগি আছে আচলতে গৰম দিন যে একেটা ৰাতিটোৰ ভিতৰতে হৈ যায় এয়া দেখিছে খুব ধুনীয়াখিনি দৈ হৈ গ'ল আৰু এই দৈখিনি মই 3-4 ঘণ্টামান পিছত লৈকে ফ্ৰিজত থৈ দিম তাৰ পাছত লগ পাই আছোঁ তাৰ পাছতে এয়া 3-4 ঘণ্টামান ফ্ৰিজত মই থৈ দিলোঁ তাৰ পাছতে মই আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ এয়া দেখাইছোঁ চব কিমান ধুনীয়া হৈ আছে আৰু ঘৰৰ সকলো কাম বন কৰি এখেতেও খাই বৈ ওলাই গ'ল আৰু গোটেই কাম বন কৰি মই এতিয়া প্ৰায় 11:30মান বজাত মই এয়া সোমাইছোঁ ব্ৰেকফাষ্টটো ৰেডি কৰিলোঁ এতিয়া আৰু ব্ৰেকফাষ্ট হৈ থকা নাই 11:30 হ'ল মই এতিয়া খাওঁ মানে 12টা বাজিব আৰু এয়া মই লচ্ছি বনাবৰ কাৰণে এটা মিক্সাৰ জাৰ লৈ ল'লোঁ আৰু এয়া যে বনাই থৈছিলোঁ দৈ তাৰে মই প্ৰায় 3 চামুচমান দৈ লৈছোঁ লচ্ছি বনাবলৈ হ'লে দৈ পৰিমাণটো অলপ বেছি হ'ব লাগে মই যিহেতু এগিলাচ বনাম সেইটো কাৰণে দৈ প্ৰায় মই 3 চামুচমান লৈছোঁ আৰু চাহ খোৱা কাপেৰে মই এয়া গাখীৰ একাপ লৈছোঁ আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে মই এয়া আমুল মিল্ক লৈছোঁ আমুল মিল্ক প্ৰায় চাহ খোৱা কাপেৰে একাপ লৈছোঁ আৰু ফ্ৰিজৰ পৰা পানী মই উলিয়াই লৈছোঁ প্ৰায় চাহ খোৱা একাপেৰে যিটো কাপেৰে গাখীৰ লৈছিলোঁ সেই কাপটোৰে মই একাপ পুৰা ঠাণ্ডা পানী দিছোঁ ফ্ৰিজৰ পানী দিছোঁ তাৰ পাছতে এয়া দেখিছে মই অকণমান জিৰা পাউডাৰ দিছোঁ এইটো অপচনেল হয় আপোনালোকে যদি বেয়া পাই নিদিব এয়া দিছোঁ অকণমান ব্লেক সল্ট কলা নিমখ দিছোঁ তাৰ পাছতে এয়া অকণমান চেনি দিছোঁ চেনি আপোনালোকে যদি মিঠা খাই ভাল পাই দিব তেতিয়া দিব যদি নাপাই নিদিব কাৰণ কেলে দৈখিনি মিঠায়ে হয় তাৰ পাছতে মই চেনি এচামুচ দিলোঁ তাৰ পাছতে এয়া দেখিছে মই নেমু অকণমান চেপি দিছোঁ আৰু জিৰা পাউডাৰ যদি আপোনালোকে দি পিনে খাবলৈ বেয়া পায় তেনেহ'লে আপোনালোকে অকণমান ইলাইচি পাউডাৰ দিব পাৰে বা ইলাইচি গুটি দি দিব পাৰে তাৰ পাছতে এয়া মিক্সাৰ জাৰত মই ধুনীয়াকৈ অকণমান ঘূৰাই ল'লোঁ অলপ সময় ঘূৰালে হৈ যায় যাতে ধুনীয়াকৈ মিশ্ৰণখিনি মিলি যায় আৰু গাখীৰত হেয়া দিয়ে সেইকাৰণে ঘূৰাই দিয়া হয় আৰু খাবলৈ এটা কিবা বহুত ধুনীয়া সোৱাদ হয় এয়া মোৰ লচ্ছি তৈয়াৰ হৈ গ'ল এয়া মই এডাল পাইপৰ সহায় দি দিছোঁ আৰু পাইপৰ সহায়তে খাম আচলতে লচ্ছি মানে সদায় পাইপৰ সহায়ত খালে বেছি ভাল লাগে সেইটো কাৰণে মই এনেকুৱা পাইপ যিহেতু আছে সেইকাৰণে পাইপডাল লৈ লৈছোঁ খাবলৈ এয়া ৰেডি হৈ গ'ল আৰু মই ব্ৰেকফাষ্ট ৰেডি কৰিয়ে থৈছোঁ ৰুটি আৰু এখন চব্জি আৰু অকণমান চাটনিৰ সৈতে মই এতিয়া ব্ৰেকফাষ্টটো খাই লৈছোঁ আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে বাৰু এনেকৈ খায়নে যদি নেখায় খাই চাবচোন বহুত বেছি সোৱাদ হয় আৰু এতিয়া আজি মই এই ধৰণে খাই পেলাই থাকিম যিহেতু বহুত বেছি গৰম পৰিছে আৰু এতিয়া মই খাওঁ মানে 12টা বাজিলে গতিকে আজি মই এই ধৰণে খাই দিনটো থাকিম আৰু গম পাইছে লচ্ছি খালে যে শৰীৰটো বহুত বেছি ঠাণ্ডা হৈ যায় আপোনালোকে খাই চাবচোন এই ধৰণে খাই বহুত ভাল লাগে তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ